আজি এই নিখিল ৰাভা মহিলা পৰিষদৰ 30তম প্ৰতিষ্ঠা দিৱসৰ পৰা চৰকাৰক জনাইছোঁ যাতে ভৱিষ্যতে এনেধৰণৰ নাৰীৰ ওপৰত যি নিৰ্যাতন হৈছে এই নাৰী নিৰ্যাতন প্ৰথা যাতে সম্পূৰ্ণৰূপে আমি বন্ধ কৰিব পাৰোঁ, মুখীমূৰ কৰিব পাৰোঁ। পৃথিৱীত থকা সকলো নাৰী জাতিক একত্ৰিত হৈ ইয়াত মাত মাতিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নিখিল ৰাভা মহিলা পৰিষদে প্ৰতিটো ক্ষেত্ৰত নাৰীৰ যি অসন্মান কাৰ্যসূচী, যি ঘৃণনীয় কাৰ্যসূচী, যি ঘৃণনীয় কাণ্ড, এই কাণ্ডক আমি তীব্ৰ গৰিহণা দিছোঁ। চৰকাৰে ইয়াৰ উচিত বিচাৰ নিশ্চয় কৰিব লাগিব আৰু মণিপুৰৰ যি ঘটনা সংঘটিত হৈছে, যি অসন্মান কৰিছে তাৰ নিশ্চয় সৎ বিচাৰ হ'ব লাগিব। জনজাতি ছোৱালী এটা পুলিচ প্ৰশাসন বিষয়া হৈও তেওঁৰ ন্যায় যে নাপালে, আজি আমি ৰাভা জাতিয়ে নহয় সমগ্ৰ অসমে তেওঁক অসম কইনা বুলি কোৱাৰ পিছতো হাজাৰ জনতাই তেওঁৰ যি উচিত বিচাৰ ন্যায় বিচাৰিলে তাক আমি আজিলৈকে উচিত তদন্ত পোৱা নাই। গতিকে নিখিল ৰাভা মহিলা পৰিষদৰ 30তম প্ৰতিষ্ঠা দিৱসৰ পৰা আমি তীব্ৰ গৰিহণা জনাইছোঁ। চৰকাৰে যাতে জোনমণি ৰাভাৰ ন্যায় দিয়ে। তাৰোপৰি এই সমাজত চলি থকা যি বিভেচাৰ, নাৰী নিৰ্যাতন, বিভিন্ন ধৰণৰ কূটনীতি, কুকাৰ্যসূচী চলি আছে, বিশেষকৈ মণিপুৰৰ যি মানে অতি দুখ লগা ঘটনা সংঘটিত হৈছে দুজনী মহিলা। আমি মহিলাসকলক কেনেধৰণে সন্মান কৰিব লাগে সেইটো আচলতে মহিলাই যে এজনী মা, নাৰী, ছোৱালী সকলো এটা সন্মানৰ অধিকাৰ আই মাতৃক ইমান অসন্মান কৰিবলৈ ক'ত সাহস পালে। গতিকে চব ৰাইজে সকলো নাৰীয়ে আমি একত্ৰিত হৈ আজি এই নিখিল ৰাভা মহিলা পৰিষদৰ 30তম প্ৰতিষ্ঠা দিৱসৰ পৰা চৰকাৰক জনাইছোঁ যাতে ভৱিষ্যতে এনেধৰণৰ নাৰীৰ ওপৰত যি নিৰ্যাতন হৈছে এই নাৰী নিৰ্যাতন প্ৰথা যাতে সম্পূৰ্ণৰূপে আমি বন্ধ কৰিব পাৰোঁ, মুখীমূৰ কৰিব পাৰোঁ। আমি আমাৰ পৃথিৱীত থকা সকলো নাৰী জাতিক একত্ৰিত হৈ ইয়াত মাত মাতিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আমি ইয়াৰ নিখিল ৰাভা মহিলা পৰিষদে প্ৰতিটো ক্ষেত্ৰত নাৰীৰ যি অসন্মান কাৰ্যসূচী, যি ঘৃণনীয় কাৰ্যসূচী, যি ঘৃণনীয় কাণ্ড, এই কাণ্ডক আমি তীব্ৰ গৰিহণা দিছোঁ। চৰকাৰে ইয়াৰ উচিত বিচাৰ নিশ্চয় কৰিব লাগিব আৰু মণিপুৰৰ যি ঘটনা সংঘটিত হৈছে, যি অসন্মান কৰিছে তাৰ নিশ্চয় সৎ বিচাৰ হ'ব লাগিব, পাব লাগিব, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ বেয়া কাৰ্যসূচী আমাৰ ইয়াত সংঘটিত নহয়, সেইটো আশা কৰিম। আৰু এই অঞ্চলত যি 2020 চনত কৰবী, জিলি, যি মাক জীয়ৰী যি ঘটনা সংঘটিত হৈছে তেখেতসকলৰ উচিত বিচাৰ পোৱা নাই আৰু তেখেতসকলৰ যি নিৰ্মম হত্যা, ধৰ্ষণ কৰাৰ বাদেও তেখেতসকলৰ যি যৌনাংগ কাটি টুকুৰা টুকুৰি কি তেখেতসকলক হত্যা কৰা হ'ল তাৰ উচিত বিচাৰ হয়তো আজিলৈকে আমি পোৱা নাই। যাতে ভৱিষ্যতে এনেধৰণৰ ইয়াত বুলি নহয় পৃথিৱীতে সেনেকুৱা হত্যাকাণ্ড সৃষ্টি নহয়, পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি নিখিল ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমাৰ আজি ছোৱালীসকলে, আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মৰমৰ ছোৱালী ল'ৰাসকলে বাহিৰত শিক্ষা গ্ৰহণৰ কাৰণে যায়। এই ক্ষেত্ৰত ল'ৰাই হওক বা ছোৱালী হওক বিভিন্ন সময়ত আমি আমাৰ মানৱ সম্পদ হেৰাইছোঁ। এই মানৱ সম্পদ হেৰুৱাত আমি অতি দুখ পাইছোঁ। যাতে অতি সাহসৰে আমাৰ ল'ৰা ছোৱালীবিলাকে নিজৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাহিৰত যাব পাৰে, উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়, তেনেধৰণৰ চৰকাৰে এটা কটকটীয়া ব্যৱস্থা কৰে, সুৰক্ষাৰ ব্যৱস্থা কৰে, সেইটো আশা কৰিম। আহি থকা সময়ত পৃথিৱীত থকা সকলো নাৰী, সকলো পুৰুষ উভয়ে সকলোৰে আত্মাক শুদ্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ যি সহমৰ্মিতা, সেই সহমৰ্মিতা সকলো জাতিক শ্ৰদ্ধা সন্মান প্ৰদান কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু নিখিল ৰাভা মহিলা পৰিষদে স্বজাতীয় সংগঠনৰ যি 6টা অনুসূচী দাবী আৰু বিভিন্ন ধৰণৰ আমাৰ দাবী আছে, সেই দাবীবোৰক আমি সন্মান জনাই আহিছোঁ আৰু ৰাভা ডেভেলপমেণ্ট কাউন্সিল আমি বিচাৰিছোঁ, সেইটো যাতে আমি পাওঁ চৰকাৰৰ ওচৰত মই আহ্বান জনাইছোঁ। আৰু আমাৰ যি মহিলাসকলৰ যিবিলাক সমস্যা আছে, আচলতে নিখিল ৰাভা মহিলা পৰিষদৰ অন্তৰ্গত ৰাভা ৰাইজ, আমাৰ ৰাভা ৰাইজসকলে, মহিলাসকলে, সন্মানীয় মহিলাসকলে, যিকেইজন মহিলাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে, আমাৰ কামবাঙৰ চানিকিৰে তেখেতসকলে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। কিন্তু বেলেগ জাতীয়বিলাকৰ কিবা এটা নহয় কিবা এটা যেতিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হয় তেখেতসকলৰ নিশ্চয় পেঞ্চনৰ ব্যৱস্থা হয়। কিন্তু আমাৰ ৰাভা মহিলা পৰিষদৰ পৰা যিসকল সন্মানীয় ব্যক্তিয়ে
ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে তেখেতসকলৰ যি নেকি চৰকাৰৰ পৰা যি পেঞ্চনৰ ব্যৱস্থা হ'ব লাগে সেই সকলোবোৰ ব্যৱস্থা আজিলৈকে নহ'ল। যা হওক আজিৰ এই নিখিল বা মহিলা পৰিষদৰ তৰফৰ পৰাই আমি আহ্বান জনাম যাতে সেই সকলোখিনি সুব্যৱস্থা হয়। পুনৰবাৰ মই আজি চৰকাৰৰ ওচৰত সকলো নাৰী জাতি সকলো পৃথিৱীৰ আমি শান্তি কামনা কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ।